হাই গাইজ, গুড মৰ্ণিং। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজিৰ সময় হৈছে ৰাতিপুৱাৰ 9টা। এতিয়া কাম বন কৰি আজৰি হৈ ল'লোঁ। এতিয়া ভাবিলোঁ ইমান ধুনীয়া বতাহ দি আছে, তাকে লৈ গ'লোঁ। শুয়ে গৈছিলোঁ প্ৰায় ইয়াত বহি কিন্তু এতিয়া পটককৈ সাৰ পাইছোঁ, মই বহি আছোঁ। তাৰপিছত ভাবিলোঁ আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ, কিনো কৰিম আৰু। তো ব্লগটো এতিয়া বতৰটো মানে ইমানেই ভাল দিছে এইকেইদিন, মানে গৰমটো যে অলপো অনুভৱেই হোৱা নাই। গৰমটো আহি গ'ল। তাৰপিছত মেগী ইমান ধুনীয়াকৈ বনাইছে মেগী। হাই কৈ দিয়া, হাই। আমি দুজনী ৰুটি খাইছিলোঁ, তাই আৰু মই। তো এতিয়া দুপৰীয়া ভাবিলোঁ অলপ চাহ খাই লওঁ। তাৰপিছত চাহ বনাই ল'লোঁ, এয়া লাল চাহ। তো চাহ খাই থাকোঁতে হঠাৎ চকু পৰিল এই বান্দৰকেইটাৰ ওচৰত। তো বান্দৰকেইটাই চাওক কি কৰি আছে, সিহঁতি ওকণি আনি আছে। এটাৰ গাৰ পৰা ওকণি আনি আকৌ খাইছে। এইফালে দুটা, তাৰপিছত এইফালে গোটেইখিনি জুম পাতি আৰু ওকণি আনি আছে আৰু খাই আছে। সিহঁতৰ কাৰণে একো বস্তু এটা নাথাকে গছত, চব খাই এদাই হৈ যায়, মানে সৰু কলিতে এদাই কৰি দিয়ে আৰু চব। চাহটো খাই ল'লোঁ। তাৰপিছত হাজবেণ্ডে লৈ আহিলে মাংস, কুকুৰা মাংস হয়। তো বনাবলৈ ৰেডি কৰি ল'লোঁ এইখিনি। তো এইখিনি এতিয়া বনাম। তো মছলাখিনি প্ৰথমতে মই আজি বেলেগ ষ্টাইলত বনাইছোঁ। ৰেচিপিটো সম্পূৰ্ণ শ্বেয়াৰ কৰা নাই বাৰু, অলপ দেখাইছোঁ আৰু। চাওক মছলা গ্ৰেভিখিনি আগতে এনেকৈ কৰি লৈছোঁ। তেল উলিয়াই গ'লোঁ গ্ৰেভিখিনিৰ পৰা। এতিয়া মাংসখিনি ইয়াত দি দিম আৰু। এতিয়া সময় হৈছে দুপৰীয়াৰ 3টা। এতিয়া মই ভাত খাব লৈছোঁ। চবে খাই লাষ্টত এতিয়া মই খাব লৈছোঁ। তো ইয়াত মাংস, নেমু আৰু নিমখ। নেমু 2 পিচ লৈছোঁ মই, নেমু যিহেতু বহুত খাওঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া সময় হৈছে সন্ধিয়া 6টা। তো এতিয়া চাহ খোৱাৰ সময়। তো আজি চাহ নাখাওঁ, ভাবিলোঁ বেলেগ ষ্টাইলত কফি বনাম আজি। চাব আপোনালোকেও এনেকৈ বনাই খাব, বহুত টেষ্টি হয় খাবলৈ। গাখীৰ ধৰক গৰু গাখীৰটো হ'লে ভাল, কিন্তু আজি গৰু গাখীৰটো পোৱা নাই, ৰাতিপুৱা যাবলৈ দেৰি কৰিলে। তেওঁ কৈ আছে ৰেচিপিটো তেওঁৰ বুলি, কিন্তু মই হয় বাৰু, ৰেচিপিটো তেওঁৱে শিকাইছে। তেতিয়া প্ৰথমতে তেওঁৱে তাৰপিছত কি বনাইছিলে, খাই বহুত ভাল লাগিলে। তো এতিয়া কফি বনালে আমি তেনেকৈয়ে খাওঁ, বেলেগ ষ্টাইল আৰু পাহৰিলোঁ আৰু আগতে কেনেকৈ বনাইছিলোঁ। তেওঁ বনোৱাটোৰ নিচিনাই খাওঁ। তো এতিয়া এইখিনি প্ৰথমতে মই ফেটি ল'ম। তো আপোনালোককো দেখুৱাম আজি মোৰ হাজবেণ্ডৰ চিক্ৰেট ৰেচিপিটো। আজি চবকে মই কৈ দিম, এইটো আৰু চিক্ৰেট হৈ নাথাকে আৰু। এতিয়া ইয়াতে চেনি আৰু কফিকেইটা, চেনি আপোনালোকে যিমানটো মিঠা খাই দি ল'ব। তো ইয়াত দি দিম পানী, বেছি পৰিমাণৰ পানী নিদিওঁ, কম। গেছত 3 চামুচ পানী দিলোঁ, বেছি পানী নিদিব। এতিয়া এইখিনি চাই আছে ন, এতিয়া কেনেকুৱা হৈ আছে। মই ফেটি ল'ম, ফেটি লোৱাৰ পাছত চাব কেনেকুৱা হৈ যাব, পূৰা ক্ৰীম হৈ যাব আৰু। কফিখিনি ফেটি ল'লোঁ, চব একদম ধুনীয়া এনেকুৱা হৈছে। এনেকুৱা হ'ব লাগিব আৰু, পূৰা চামুচ দি ফেটিছোঁ। ক্ৰীমেই হৈ গ'ল ন গোটেই। এতিয়া ইয়াত গাখীৰটো গৰম কৰি আনিম, তাৰপিছত এইটো মিহলাই খাম। বহুত টেষ্টি লাগে, আপোনালোকেও এনেকৈ খাই চাবচোন। এবাৰ যদি এনেকুৱা ষ্টাইলত বনাই খায়, আপুনি আগৰ ষ্টাইলত কফি বনোৱা খোৱা পাহৰি যাব, মানে অকল এনেকুৱাই খাবলৈ মন যাব। তাৰপিছত দেখি কিমান ভাল লাগিছে ন, একদম ক্ৰীমি হৈ গ'ল। সেইকাৰণে পেকেট গাখীৰ লৈ আহিলে, লিকুইড গাখীৰটো হ'লে বেছি খাই ভাল লাগে। হ'লেও এইটো দি এতিয়া আজি খাওঁ আৰু। তাৰপিছত এইটো এতিয়া ইয়াত পানী বহাই দিছোঁ। এতিয়া এই 2 পেকেট দি দিম ইয়াত। এয়া গাখীৰ, ইয়াত হৈছে ফেটি থোৱা কফি। এতিয়া হাজবেণ্ডে দি দিব, মই নিদিওঁ, তাক কৈছোঁ দি দিবলৈ। তো মই কফিৰ লগত কিবা খাবলৈ লৈ। তো কফিৰ লগত খাবলৈ কি লৈছোঁ, এয়া লৈছোঁ চিপছ। এইটো
মই বহুত ভাল পাওঁ চিপছ খাই তাৰপিছত এইটো হৈছে পটেটো বিস্কিট তো ৰয়া তো লাগি গ'ল ইমানকৈ ফেটিছোঁ হ'লেও আৰু ফেটি আছে এতিয়া তেওঁ দিব এইটো পাৰফেক্ট হোৱাগে নাই এই যেটো এই বস্তুটো এতিয়া দেখিবলৈ কালাৰটো ব্ৰাউন হৈ আছে ব্ৰাউন হ'লে নহ'ব এইটো টোটেল পুৰা ক্ৰিমি কালাৰ হ'ব লাগিব মানে এই চিপছৰ যেটো কালাৰটো এই চিপছৰ কালাৰৰ নিচিনা হ'ব লাগিব মানে কি হোৱা নাই নেকি এইটো বৰ্তমানলৈকে হোৱা নাই আৰু অলপ কৰি দিয়া হাতটো বিষাই গৈছে মানে ইমান বেলেগ দিন মানে তেওঁ এটা অলপ কৰে মই অলপ ফেটি দিওঁ আজি আকৌ মই অকলে ফেটিছোঁ বাপৰে মোৰটো ইয়াতে থৈ দিবা দেই এইখিনি প্ৰথমতে কফিখিনি দি লৈছে তাৰপিছত দিব গাখীৰখিনি এনেকৈ দি ল'ব আৰু মোৰখিনি হৈছে এইখিনি মোক অলপ বেছিকৈ দিছানে থেংক ইউ এতিয়া ইয়াৰ গাখীৰখিনি ঢালি আছে ওপৰত চাব দুভাগ হৈ যাব ওপৰৰখিনি একদম মানে গাখীৰ পৰিছে প্ৰথমতে অকণমান দি চোৱা তাৰপিছত হ'লে মানে চাব দেই এইটো চক চালেনে অলপ হিলাই দিলে আকৌ আৰু ধুনীয়াকৈ হ'ব চক মানে বহুত ভাল লাগে ওপৰৰ ফালে চালে কি ধুনীয়াকৈ হৈ গৈছে এইটো তো কফি খোৱাৰ পিছত অলপ দেৰি লুডু খেলিলোঁ লুডু খেলি ভাত বনাই ভাত খালোঁ বিশেষ একো বনোৱা নাই আজি নিৰামিষকৈ খাইছোঁ তাৰপিছত এতিয়া ৰাতি 11টা বাজিছে চকুটি সৰু হৈ গৈছে টোপনি ধৰিছে তো আজি এতিয়া শুম আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব তো বাই গুড নাইট